এতিয়া ডিজিটেল যুগ হয় বন্ধুসকল। বৰ্তমান যান্ত্ৰিক যুগ, আগৰ যুগ নাই। আগৰ দিনৰ মানুহে বহুতো কষ্ট জীৱন যাপন কৰিবলগীয়া হৈছিল, কিন্তু বন্ধুসকল এতিয়া আমি দৈনন্দিন জীৱনত প্ৰতিটো কৰ্মসূচীতে আমি যন্ত্ৰৰ সহায়ত কৰোঁ বা যন্ত্ৰৰ সহায়ত কৰিবলগীয়া হয়। আৰু এতিয়া আমাৰ বহুত সুবিধা হ'ল। যিকোনো এটা আমি তথ্য বিচাৰি আগৰ দিনাখন হাবাথুৰি খাব নালাগে। আমাৰ সন্মুখত এক মুহূৰ্তত আমাৰ সন্মুখত হাজাৰটা তথ্য আহি উপস্থিত হয়। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি যন্ত্ৰপাতি কথাৰ আৱিষ্কাৰ আৰু আৱিষ্কাৰক এই বিষয়বস্তুখিনি আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ছপা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল জোহান গুটেনবাৰ্গ, জাৰ্মানী, 1440 চনত। দূৰবীন আৱিষ্কাৰ কৰিছিল এইচ লিপাৰছ, নেদাৰলেণ্ড, 1608 চন। বন্ধুসকল, অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল লিউৱেনহুকে, হলেণ্ড, 1675 চনত। বন্ধুসকল, প্ৰেছাৰ কুকাৰ আৱিষ্কাৰক ডেনিছ পেপিন, ফ্ৰান্সৰ, 1675 চন। কেলকুলেটৰ আৱিষ্কাৰক ব্লেইজ পাস্কেল, 1642 চন, ফ্ৰান্স। ইলেক্ট্ৰিক বেটাৰী আৱিষ্কাৰক কাউন এলচান্ডভল, 1800 চনত বন্ধুসকল আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, বাইচাইকেল আৱিষ্কাৰ কৰিছিল কাৰ্ল ভন চুৱান্নবৰ্ণ, জাৰ্মানী, 1816 চনত। টেলিফোন আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল, তেখেত আছিলে স্কটলেণ্ডৰ, আৰু আৱিষ্কাৰ কৰিছিল বন্ধুসকল 1876 চনত। মাইক্ৰফোন আৱিষ্কাৰ কৰিছিল ডেভিড এডৱাৰ্ড হিউজেছ, তেখেত আছিলে ইংলেণ্ডৰ, আৰু আৱিষ্কাৰ কৰিছিল বন্ধুসকল 1878 চনত। উৰাজাহাজ আৱিষ্কাৰক উইলবাৰ আৰু উৰভিল ৰাইট, আমেৰিকা, 1903 চনত। ৰেডিঅ' আৱিষ্কাৰক জি মাৰ্কনি, ইটালী, 1901 চন। টেলিভিছন আৱিষ্কাৰ কৰিছিল হয় বন্ধুসকল, টিভি আৱিষ্কাৰ কৰিছিল জন লগি বেয়াৰ্ড, স্কটলেণ্ড, আৰু আৱিষ্কাৰ কৰিছিল 1925 চনত। বন্ধুসকল, মোবাইল ফোন আৱিষ্কাৰ কৰিছিল মাৰ্টিন কুপাৰে হয় বন্ধুসকল, 1973 চনত আৱিষ্কাৰ কৰিছিল। আৰু বন্ধুসকল, লেপটপ আৱিষ্কাৰ কৰিছিল এডাম অছবৰ্ণে, 1981 চনত। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগে যদি এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আৰু জয় হ'ব বন্ধুসকল, জয় ৰাখোঁ।